বাথৰুমত মনে মনে কথা পাতি আছো তোমাৰ লগত। জলদি জলদি ক, কি হবা আছে? মায়ে শুনলি গালি দিব। অ মাইনা, মাইনা কতে তই? গতে গতে তুইছিল তই কথা নাই। হা মৰাইতে এতে বাথৰুমত কি কৰিছ তই ফোন লৈ কিনে? বান্দৰী এই নহয় মাই, এই তোৰ মত নেটৱৰ্ক নাপায় না। লগৰ আপিয়াতে ফোন কৰিছিল, কিবা ইম্পৰ্টেণ্ট কথা আছিল কলেজত, সেইকাৰণে একে আছো। কথা চাও থাকাতাৰ ৰুমত নেটৱৰ্ক নাপায়, বাথৰুমত নেটৱৰ্ক পায়। এই পিছফালে ঘৰত মোক ভাল বুৰ্বক ফোন পাইছে তই, মই নাজনো বুলি ভাবছা নেকি? চাই আছো তোৰ দিনে দিনে মোবাইলৰ প্ৰতি নিচা বেছি হৈ আছে। মোবাইলো ভাঙিম, তোৰ হাত ভৰি ভাঙিম। পুৱা উঠাৰ পাই ৰাতি ঘুমকলে খালি মোবাইল আৰু মোবাইল। এটা কাম কৰিব নোৱাৰা ঘৰত, ডাঙৰ হৈছে দেখাত। তোৰ দে ৰাতিত চানি যা, এই সিহঁতৰ পূজাক চানি সল্ল নাই ঘৰৰ কাম কৰে, তাতকে সৰু হ'ব অলপ, যা চানি। ভালে ভালে ককাৰ লগত কথা পাতি আছিলি, কোন এই মক্কেলটো? ময়ো শুনি দেচোন কোন। তাত ফোন লগাব তেতিয়া কিন্তু ফোনটো লগাব নোৱাৰে, তেতিয়া কয় বেলেঞ্চ নাই, মোক নাই, এতিয়া ইনভেষ্ট কৰিব পাৰা এতিয়া। তেতিয়া এতিয়া মোকে বেলেঞ্চ আছে, এতিয়া পইচা দেওহে, এতিয়া ক'ত খৰচ কৰা তইহে জানা। আজি বোলে 10 টকা, কালি 20 টকা, কালি 50 টকা, দিনে দিনে ৰেটটো বাঢ়ি বাঢ়ি আছে তোৰ। ভাল লক্ষণ দেখা নাই মোৰ তোৰ, না পলে উৰে যা ঠাণ্ডা কৰিছে ক'ৰবাত। নহয় এইগিলাখান মিছা মিছা কাবাৰ কিবা বকি আছে আগলা। কলো দেখোন লগৰ আপি ফোন কৰা বুলি, ইমান অবিশ্বাস কৰা না। নিজৰ আপিটোক বিশ্বাস নকৰা, কিন্তু বাহিৰা মানুহক বিশ্বাস কৰিব পাৰা। আৰু যে বেলেগৰ আপি উজগানা দেউতা সেইগিলাখানে তোৰ কাম কৰি দিবা আহিব নেকি? ময়ো দেখোন সৰুৱে পাৰাই নৰাই। সেইগিলাখানৰ কিয় বেলেগৰ উদাহৰণ দে। ইমানে যদি বেলেগে কাম কৰি যা, তাৰ পাই লৈ নিজা মোক উলিয়াই দি ঘৰৰ বাহিৰতটো যাম মই। খালি গালি পাতিব হয় নহয়, খালি সস্তাতে পাইছা মোক গালি পাৰি পাৰি একদম ভাত হজম না কৰি দি যাব। তোৰ কথা মই নাজনো বুলি ভাবছা তই? কি কাম কৰিছা তই? চাহ খোৱা বাচন কেইটা ধুইছা নি বা আৰু ঘৰটো ঝাৰু মাৰিছা? তাৰ বাহিৰে কাপোৰে ধুইছা না ভাতে বনাই খুৱাইছা একদিন? হাজাৰ বেমাৰতো দেখোন ময়ে দেখোন চাচি বানব লাগে। তোৰ মুখ কিন্তু বেছি বেছি দে মাইনা, অংক সহ্য কৰি নাথকিম কিন্তু দিয়ক। চুলি গোটাই ঘূৰি মাছা, পিছত মোৰ কাপোৰ বান্ধি ঘূৰিব লাগিব। হে ভগৱান, তই কি মানুহে মোক তাকলো কৰিবি তই? মই আজি মামাঠাইক যাওঁ ৰ, ইত্যাই যাওঁ মই। ইত্যাই যা যা, অলপ শান্তি পাম তই নাথকিলি, যা যা যা। দেউতা হাক ৰ, চব লগাম আজি, হয় নহয় নকা কথাও কম, মোক চিকছে গালি খোৱাম আজি, গম পাবি ৰ। এ পাগলি, তই কি কণাতে ভুৰভুৰাই আছা, যা মামাঠাইক যা বোলে, ইত্যাই জানি যা। তই কিমান দূৰ যাবি তই কাক কবা আহিছা তই? গাঁৱত যাবি একলা একলি তই? সেইখিনি সাহস আছে? তই ওচৰত দোকানখনৰ পৰাই বিকু যাকবা আনিব নোৱাৰে মোক পঠ। তাই আৰু গাঁৱত যায়, তাই সেইখিনি সাহস। এই মনে মনে ফোন কৰিবাই পৰা যা, তাই বেদা কণৰা ভাল কামত সাহস নাই। চোৰ বুদ্ধি কিনি জানছা, নাংগি তোৰ দৰে আপি মোক আকলাই থাকিম মই। যাওঁ মই পাই থাকতে ইয়ে পি জন্ম দিছিলোঁ এইটো মই। সেই চালা মনটোৱে বেয়া লাগে, নিজক নিজে খং উঠে কিবা। আপি ডাঙৰ হ'লি মাকৰ হাতৰা হয়ে, আমাৰ আৰু হৈছি যা, বেছিহে কাম হৈছে মোৰ এই ডাঙৰৰ পৰা এতিয়া। সৰুতে কিন্তু যেতিয়া কাম কৰিব নোৱাৰে তেতিয়া ৰাতি উঠিও চাফটি কাটছিল, তাক টোপনি নাই চকুত, কিন্তু ইটা খান কুটা নকৰে তাই। যাওঁ ভাত খাই ঘুমাই থাকোঁ, যোনী যেনকে মৰে মৰক, এনেকৈয়ে যাব জীৱনটো মোৰ। হাত দুখান দি কৰ আৰু খা। মাইটোৱে তাই ইম'চনেল অত্যাচাৰ কৰা হৈছে দিনক দিনে, ফোনটো চুলি আৰু বেংকৰ ঘৰৰ পৰাই আহোঁ একবাৰ। বাৰীতে মাৰিম পাক, বিচাৰি আনিম ঘাট, মোৰ নিচিনা নেপাবি, মোৰ বুকুতে সোমাই থাক। কোনোবাই খাই না, এইবিলাক গৰুহে খাই, মইতো দেখবাই নোৱাৰোঁ। গানটো গাইছোঁ আৰু নাই ভাল লাগে।